বাহৰ বাৰীৰ পৰা স্বাগতম জনাইছোঁ সকলোকে। আৰু বাঁহ কাটিব দিছোঁ, কিন্তু কিয় কাটিব দিছোঁ আমি গম পাব আপোনালোকে। হে ওস্তাদ, শেষ ৰাতি ওস্তাদৰ মাৰিবলৈ শেষ ৰাতি কি কাটি আছা? হ'ব লাগে তো ওস্তাদ। টানো চাপাও। তো বাঁহ কাটা হৈ গ'ল আমাৰ, কিন্তু আমি লৈ যাব লাগিব এইডাল মানে ডাবডাল লৈ যাব লাগিব। আমি এটা বস্তু পাৰিব কি কি পাৰিব যাবি ওস্তাদ? মানুহ গো মানে যিটো বস্তু পড়লে মানুহ দৌड़ी যায়, मैन गो। क्या क्या बोला तूने? नहीं पहले क्या बोला? चल चल चलो जाके। তাৰ মানে কি আপোনালোকে কমেণ্ট কৰি জনাব, অলপ পিছত গমেই পাব, কিন্তু তাৰে আগতে কমেণ্টটো কৰকচোন কি বা লাগব। বা ইউটিউবত যাব, পাছত গম পাবি ইউটিউবত যাব। এতিয়া বাই বাই। দেখা পাওঁ নাই চাগে, মিছনে এইকেইটা এইটোৱা এইগিলাখান দেখা পাইছে চাগে। তো তাৰ কাৰণে আমাৰ আছিল প্ৰস্তুতি। ওস্তাদ ৰেডি, পুৰা ৰেডি। এবাৰ দে পৰাক দে। ওস্তাদ এনেকৈ দিলে নহ'ব। ক'ত ধৰবি? এনেকৈ লৰি দিলে ধৰিব নোৱাৰা, এটা এটাকৈ মাৰিব লাগিব। ৰ এইটো গা নগেন করছে কে চেষ্টা দে। বোম বসছে। Hey guys, welcome back to my another vlog. সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জীৱন জিন্দাবাদ ব্লগলৈ। আৰু ট্ৰেইনৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলকচোন আজি ক'ত কি কৰোঁ চাই দিয়ক। তো গাইজ বহুত দিনৰ মূৰত ট্ৰেইনত উঠিছোঁ, আৰু ট্ৰেইনত উঠি পেলাই আমি যাত্ৰা কৰিম আজি বহু দিনৰ মূৰত। আৰু চাওক বাহিৰৰ পৰিৱেশ, একদম বৰষুণ পৰি আছে, কিনকিনীয়া বৰষুণ। প্লাছ ইফালে বন্ধু আছে এজন, আৰু ইফালে আছে এটা ভাইটি। আৰু বলক তেতিয়াহ'লে যাত্ৰা আৰম্ভ কৰোঁ। চাংচাৰি লৈ যাম। বাহিৰৰ পৰা অকণমান নজাৰাটো চাই লওক। সেয়া হৈছে বেকি নৈ, আৰু ৰাতিপুৱাৰ বেকি নৈ কেনেকুৱা হয় চাওক। তাৰ পৰা এটা নজাৰা চাই লওক আপোনালোকে। কি কুঁৱলী পৰিছে এইপিনে, কুঁৱলী আৰু মানে এই বৰষুণ দিয়া নাছিলে, এই দুদিনমান দিন, আৰু পূৰা নদী একেবাৰে ভৰি গৈছে, আৰু মাছ মাৰি আছে। চাই পালোঁ চাংচাৰি, আৰু এয়া আমাৰ ছাৰ। হেলমেট ক'ত তোৰ? ইয়াতে হেলমেট নালাগে হয় নেকি? চাংচাৰি আহি পালোঁ ফাইনেলি। আৰু যেতিয়া চাংচাৰি আহি পালোঁ,
গতিকে আজিৰ ভিডিঅ'টো এইখিনি আপোনালোকে দেখা পালে আশা কৰিছোঁ ভাল পাব আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সদায় চাই দিয়ক জীৱন জিন্দাবাদ ব্লগ আৰু নেক্সট ধমাকেদাৰ ব্লগ আহি আছে আপোনালোকে চাব মাজতে ব্লগ দিব পৰা নাছিলোঁ এইকাৰণে যে মোৰ অলপ অকণমান অসুখ হৈ আছিল আৰু লকডাউন ঘৰতে আছিলোঁ গতিকে এতিয়া যদি মানে অকণমান সীমিত হৈছে নতুন SOP বাহিৰ কৰিছে সেইকাৰণে অকণমান শিথিল হৈছে 12 বজালৈকে খোলা থাকে তো গতিকে আহিব পাৰিলোঁ ৰাতিপুৱা কিবাকৈ আৰু নতুন ভিডিঅ' আহি আছে গতিকে আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব আৰু সদায় চাই থাকক জীৱন জিন্দাবাদ ব্লগ